5 ছেপ্টেম্বৰ। সকলো শিক্ষাগুৰুৰ বাবে আজি এই দিনটো এটা বিশেষ দিন আৰু মোৰ বাবেও এই দিনটো আজি বিশেষ হৈ পৰিলে। কাৰণ 4 বছৰ বিৰতিৰ পিছত এই দিনটো মই আজি আকৌ উদযাপন কৰিবলৈ পাৰিছোঁ। এয়া বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকাৰ উন্মোচনৰ কিছু মুহূৰ্ত। আৰু যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে চাগে গম পাইছে মই এই বিদ্যালয়খনত নতুনকৈ জইন কৰিছোঁ। আৰু এই বিদ্যালয়খন আছে তেজপুৰ মেডিকেল কলেজৰ নিচেই কাষতে আৰু মোৰ ঘৰৰ পৰাও প্ৰায় 5 মিনিটমান সময় লাগে। আচলতে সেইদিনা মই শাৰীৰিকভাৱে অকণমান অসুস্থ হৈ আছিলোঁ মোৰ দাঁতৰ কিছু অসুবিধাৰ বাবে। সেইকাৰণে মই ভালদৰে ভিডিঅ' কৰিব পৰা নাছিলোঁ, কিন্তু তথাপিও যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। আৰু এয়া আমাৰ অনুষ্ঠানৰ আৰম্ভণি। আৰু এয়া 7ম শ্ৰেণীৰ কিছু ছাত্ৰ ছাত্ৰীসকলে আমাৰ হেড ছাৰক কিছু উপহাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই নৃত্যটি চাওকচোন, তাই বৰ সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু এয়া 7ম শ্ৰেণীৰ ছাত্ৰীসকল। মই দুদিনৰ সময় এটা লৈ অকণমান তেওঁলোকক দেখুৱাই দিছিলোঁ।
আপোনালোকক কৈছোঁৱেই যে মোৰ শাৰীৰিক অসুস্থতাৰ বাবে মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিন্তু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ মোৰ এই বিশেষ দিনটো। চ' কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলৰ মোৰ প্ৰতি থকা মৰম। চ' ব্লগটো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। সকলো ভালে থাকক, পজিটিভ ভাবক, হেল্ডি খাওক আৰু ঈশ্বৰক বিশ্বাস ৰাখক, বিন্দাছ থাকক।